হেল্ল' ফ্ৰম গুৱাহাটী। তো গাইজ মই আছোঁ এতিয়া ভৰলৰ শান্তিপুৰ পাহাৰত। তো এবাৰ ব্ৰহ্মপুত্ৰ নদী দেখাই দিছোঁ, তো জুম কৰি দেখাই দিছোঁ। এইটো চাওক ঢিপ, উমানন্দ নহয়, জাষ্ট এটা সৰু ঢিপ আছে তাত। আৰু এইখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনাই আছে, তো কাম সম্পূৰ্ণ হোৱা নাই, উত্তৰ গুৱাহাটীলৈ যোৱা ব্ৰিজ। আৰু এবাৰ বাহিৰৰ পৰা ভিউটো দেখাই দিছোঁ, চাওক কি মজা ভিউ। আৰু বিল্ডিংবিলাক কি ওখ ওখ, মজাৰে বাহ। আৰু এতিয়া আমি নিপু ভাই মই এতিয়া কামাখ্যা যাই আছোঁ। পূৰা ভিডিঅ'টো শেষলৈ চাব, কামাখ্যা পূৰা যিমান পাৰোঁ সিমান এক্সপ্ল'ৰ কৰিম। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ মা কামাখ্যা মন্দিৰ। তো এইটো মন্দিৰটো চাওক, এইটো সোণৰে হয়। তো ইয়াতে দেশ বিদেশৰ পৰা মানুহ হোৱা বুলি ক'লেও ভুল নহয়। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত মা কামাখ্যা দৰ্শন কৰিব। আমি আজি দৰ্শন কৰিব নোৱাৰিম, কাৰণ আমি ৰাতিপুৱা ভাত খাই আছোঁ। তো এইবাৰ প্ৰথম আহিছোঁ মা কামাখ্যা মন্দিৰত, এইবাৰ চাই যাম আৰু নেক্সট টাইম কেতিয়াবা আহিলে নিশ্চয় দৰ্শন কৰি যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, দেখাই থাকিম মা কামাখ্যাৰ সকলোবিলাক। তো এখন ৰামধেনু, তো এই পানীটো যাৰ বাবে ৰ'দত পূৰা একদম ৰামধেনু হৈ আহিছে, ৰামধেনু দেখা পায়, তো বঢ়িয়া লাগে। আমি ৰাতিপুৱা ভাত খাই আহিলোঁ, সেইবাবে আমি দৰ্শন কৰিব নোৱাৰোঁ। চ' আজি চাব হ'লোঁ, তো নেক্সট টাইম আহিলে দৰ্শন কৰিম কামাখ্যা, মা কামাখ্যা। তো মনটো বেয়া লাগিছে, এইটো চাওক, এইটো সোণাৰ, তো মুকেশ আম্বানী ইয়াত দান কৰিছে। তো দেখাই আছোঁ পূৰা অজস্ৰ মানুহ দেশ বিদেশৰ পৰা আহে ইয়াত। চ' যদি আপোনালোকে অহা নাই তো আহিব পাৰে কামাখ্যাত। চাওক গাইজ, এয়া মা কামাখ্যা মন্দিৰ, প্ৰায় গোটেইকেইটা মন্দিৰ দেখা পায় মানে ফটো উঠলি মানে ইয়াৰ পৰাই উঠে। আৰু এইটো হৈছে আমাৰ অসমৰ বিখ্যাত মা কামাখ্যা মন্দিৰ, যাৰ বাবে অসম বিখ্যাত। এয়া চাওক শেষলৈকে ভিডিঅ'টো। গাইজ ফাইনেলি ইয়াৰ ঘৰত যাওঁ, তো নেক্সট টাইম আহিম কামাখ্যাত, তো দৰ্শন কৰিম। তো বাই বাই।